তো আজি কাকো গালি দিবলৈ অহা নাই আৰু কাকো বেয়াকেও ক'ব অহা নাই, কিন্তু এটা কথা আজি মই আপোনালোকক কোৱা নাছিলোঁ, একচুৱেলি আজি মই কৈ দিছোঁ। মোৰ মাইকী মানুহে মেকআপৰ কামো কৰে, অৰ্থাৎ মেকআপ আৰ্টিষ্ট বুলি কয়। এসময়ত মানে মাইকী মানুহে মেকআপ আৰ্টিষ্ট মাষ্টৰণী কৈছিল আপোনাৰ শিঙিমাৰীত, ৰূপহী শিঙিমাৰীত। আৰু অলপ মানে ল'ৰা ছোৱালী হৈ গ'ল নহয়, তেতিয়া মানে অকণমান বন্ধ কৰি দিলোঁ। এতিয়া ৰাসৰ প্ৰথম অৰ্ডাৰটো আহিছে। এতিয়া ৰাসৰ আজি নগাঁৱত ভাওনা সমাৰোহ আছে। এতিয়া ৰাসৰ ইয়াত মানে কি কয় এইটো মেকআপ কৰি আছে। তো আপোনালোকে এটা কথা ভাবি লওক, ৰাসত আমাৰ মাইকী মানুহৰ মেকআপ দিয়া মোৰ মাজুলী যে প্ৰগ্ৰাম এটা আছিল, অৰ্থাৎ মাজুলীৰ প্ৰগ্ৰামটো মই কেঞ্চেল কৰি দিলোঁ, কাৰণ মোৰ ছোৱালীজনী সৰু হৈ আছে, কাৰণ মাইকী মানুহৰ মেকআপত যাব। সেইকাৰণে আপোনালোকে যদি কেতিয়াবা আপোনাৰ ৰাসত যদি কেতিয়াবা মেকআপ লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব বা মোৰ নম্বৰটো দি দিব। মানে বেছি দূৰ নহয় দেই, ওচৰে পাজে এইটো নগাঁও, দহা, চৰাইবাহী, দীঘলদৈ এনেকুৱা কোনোবা যদি মানুহ থাকে বা মোৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। আৰু মেকআপৰ বস্তুখিনি মই দেখুৱাই আছোঁ, আপোনালোকে চাওক। মেকআপ কৰি আছে, কিবা এটা কোৱা মেকআপ আৰ্টিষ্ট। অঁ হাঁহিহে দিয়ে। আৰম্ভ কৰি আছে এইবিলাক বস্তু। কাপোৰ পিন্ধিব, আৰু কাপোৰ পিন্ধাব জানে, আৰু খোপা বান্ধিব, গোটেইখিনি কামেই জানে। আপোনালোকে যদি ৰাসত কোনোবাই যদি মেকআপ কৰিম বুলি ভাবে নহয়, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। আৰু মোৰ তাত কমেণ্টটো কৰি দিলেই হৈ গ'ল, বা নম্বৰটো দি দিলেই হ'ল, মই আপোনালোকক কণ্টেক্ট কৰিম তেতিয়া। কথাতে কৰি আছে। এনেকুৱাই বগা হৈ থাকিবনে? নহয়, অঁ আৰু হ'ব মানে, মই নাজানো যে। বস্তুত কিন্তু বহুত পইচা যায় দেই। গুৱাহাটীত কিনিব গৈছিলোঁ, গুৱাহাটী এখন কি নাম আছিলে? পিকমি সংগীতাত গৈছোঁ, 40,000 টকা গ'ল সেই এইকেইটাৰ মানতে। এয়া কৰিশ্মা কাপোৰ নিয়া হৈ গ'ল মেকআপত। এইটো কি বুলি কয়? হাইলাইটাৰ। একেই নামো। এয়া এইটো কিমান দাম? নামটো নাজানে। এয়া মেকআপৰ আপুনি বস্তু। আপোনালোকে যদি মেকআপ কৰোঁ বুলি ভাবে ৰাসত, তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কমেণ্টত নম্বৰটো দি দিব। দেৰিকে কৰিব। আমাৰ মায়ে নমস্কাৰ দি দিয়া, মায়ে নমস্কাৰ দি দিয়া। নমস্কাৰ। এয়া মেকআপ কৰি থকা মাক। আৰু এয়া মেকআপ কৰি আছে। আৰু আমাৰ মাইকী মানে হাঁহিহে দিব নেকি? সেয়া হাঁহিহে দিলে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ। আপোনালোকে যদি মেকআপ কৰিম বুলি ভাবে ওচৰে পাজৰে, কাৰণ মোৰ বেবীজাত ঘৰ জানেই। আকৌ আপোনাৰ যেতিয়া মেইন লুকটো আহিব, তেতিয়া আপোনালোকক দেখুৱাই আছোঁ।